ও মালতী সপোনতে আহিবা, দুচকুতে ভাহিবা, মৰমৰে মাতিবা, জান ঐ জান। কি গাতো আজিচোন বেলেগ গান গাইছে। ভাই আজি মালতীৰ লগিন বহুত মনত পৰছি হয় দে ভাই, তুই মালতী কম ভাল পা নাছিলি নহয় স্কুলত থাকাতে। হয় দে ভাই, স্কুলৰ দিনকেইটা ভাল আছিল। ইটাহে কলেজত আপি চাপি দেখা নাপাম। প্ৰথমেতো মালতীয়ে তোক পাত্তাই দিয়া নাছিল ভাই, পইচা পাতি অলপ খৰচ কৰাৰ পিছতে পাত্তা দিয়া কৰছি। তই কিবা কৈ আছা ভাই, এইগিলাখান কথা ভাবলি ভাই মনটো গোটেই বিনোদ বিনোদ লাগি যায়। সেই স্কুলৰ দিনগিলা ভাবলি কিবা মনটোৱে ভাল লাগি যায় ভাই। মালতী আহিছে ভাই। ভাই তাইক মই বহুত দিন আগৰ পৰা এটা কথা কম বুলি ভাবি আছো, কিন্তু কবা পৰা নাই। জাংৰই ভাই মোৰটো কিবা ভৰি দুখানে ব্ৰেক ডেন্স কৰবা ধৰছি ভয়তে। কৌয়া তইও বাল কিবা ভয় কৰি থাকাই। ৰহ যাও দে ভাল। মালতী শুনছ না? তুই কি মোক কালা বুলি ভাবছা নাকি? শুনছো দে মানে মালতী চশমা জোৰা নতুনকে কিনি আনিলো, ভাল লাগছে না? ভাল লাগিছে বহুত ভাল লাগিছে। মানে মালতী মই তোমাক এটা কথা কম বুলি ভাবি আছিলো। কি কথা মানে মালতী আই লাভ ইউ, উইল ইউ বি আমি? তুই কি কবা আহিছা এইগিলা? তোৰ থপাটো ভালকে চাইছা না একবাৰ? চকু দুটা একবাৰ চাইছা না? উঠছা না এনবাই? চশমা জোৰা হলকে দিলি ও দুটা ওলাই আহিব। আৰু তই মোক প্ৰপ'জ কৰবা আহিছা? প্ৰপ'জ নহয় মালতী, প্ৰপ'জ। যাও দে ইতা। মোৰ চকুৰ দুটা ঔটেঙা নেকি ভাই? তুই আগতে চশমা জোৰা হল কচোন, তাৰ পিছতে গম পাম আমি চকু দুটা ৰাঙা লগে না ঔটেঙাই। হলখং ৰচেত বাপই তোৰ দেখোন চকু দুটা গোটে ৰাঙা লগে নে? ঔটেঙাটোতো সৰুৱে। তুমি যদি লগ হৈয়ে এনকে কওঁ আৰু বেলেগেনো কি নকব? এনে কৈছে ফেব্ৰিচ, ফালতু কৈছো আমি, বুজি নাপাত নাই যৌ যাং যৌ। মালতী মালতী শুনছা? মালতী হা ছোৱালীৰ মাথা নাছে, কোনে মাতিছে মোক এনকে? গাতো জান বুলি। মালতী তুমি? গাতো জানতো, আজি আমি ফুৰিব যাম বুলি ভাবিছিলো, যাবা নেকি? কবা লাগে না আৰু, বলা বলা আকৌ যাবা ক। তখন দুটা ইয়াতে থাকবি, মই মালতীৰ লগত অলপ ফুৰি আহো। দে ভাই, তোৰে দিন আৰু কিনো কম। লাজ কিয় দিয়া ফেব্ৰিচ? দে এতিয়া যাও দে, মই দেৰি হব নহলে। মালতী বলা বলা এতিয়া যাও। মালতী পিছত ক'ত ফুৰিব যাবা? মালতী তোমাক তালত চুলি নহয় চাৰে মাতছি? হয় নেকি? যাও বলা। বলা বলা। মালতী 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 কি হলে তোৰ ৰাতি 12টা বজাত? তই কাৰ মূৰতে বকি আছা ৰাতি মালতী মালতী কৰি? মাই এটা গোটে বৰ থৌগা হপন দেখছিলো। দে হ'ব দে এতিয়া বাগাত দি। ভাল পুৱা হলে এতিয়া সপানত মালতীৰ লগত ঘূৰি আছিলো। আজি মালতীক যেনকে হলেও ৰেষ্টুৰেণ্টত নিবাই লাগব, অলপ পইচা পাতি খৰচ কৰবাই লাগব তাইৰ নামত। স্কুলত যাবা হলে ভাল, তাই আজিৰ গা চা নোধাকে যাং। মালতীক লগ ধৰবা লগা কথা দেখোন। একো নাই, চেণ্ট মাৰি থাকিম মাই আছো। মালতী ফুৰিবা যাবা মালতী? বলা ৰেষ্টুৰেণ্টৰ পৰাই আহো একপাক। মালতী কি খাবা পিছে? ভাইটি ভাইটি এইফালে আছোন ভাইটি।
দাদা কওকচোন কি খাব আপোনালোকে? মালতী তুমিয়ে কোৱা কি খাবা? মোৰ কাৰণে এটা চিকেন ঢকৰা, চিকেন লেগ পিচ আৰু চিকেন ফুলৰি লৈ আহিবা। হ'ব দিয়ক মেডাম, আনি আছো। মালতীয়ে দুখে এক মাহ বস্তু অৰ্ডাৰ দিলাকেই মেক চকলাই মই পইচা ক'ত পাম চেট? হে নহয় তুমি ইমান বস্তু একলা একলা খাবা পাৰবা না সেইটোৱে ভাবছো। লওক আপোনালোকৰ অৰ্ডাৰটো। মালতী তোমাৰ খাৱা হ'ল না নাই? তাতো মালতীক পতালি দে তই ভাই, অলপ পইচা চইচা খৰচ কৰি হলেও পতালি ভাই। ভাই কি কবি, কালি মালতীক ৰেষ্টুৰেণ্টত লৈ যায় চিকেন ঢকৰা, চিকেন ললিপপ, চিকেন ৰাঙালাও, চিকেন পকৰা গোটেই খুৱাই দিছো আই। সেইগিলা বাদ দি তই আমাক পাৰ্টি দুইটা কিতে দিবি? দিম আজিয়ে যাংছো নহলি যি আছে পাৰ্টি মেইন মেক চকলাই তোহাক আজি চিয়াত খাবা নৰাকে খুৱাম ৰেষ্টুৰেণ্টক লগিন খালি দেখোন। তোহাক আজি খুৱাম খাবা নৰাকে। ভাল সোনকালতে। ভাইটি আহাচোন এইফালে সোনকালে। দাদা কওকচোন কি খাব আপোনালোকে? আহোন দুটাক লগিন ৰেষ্টুৰেণ্টত যি খাবা নৰা বস্তু আছে চব মাহান লৈ আহ। ৰ'বক আনি আছো। ছাৰ এইটো লওক আপোনালোকৰ অৰ্ডাৰ। কি দিছে মেক্সে? সুদা বাতিটো দেখো নে? তোহাক মই কৈছিলো না খাবা নৰাকে খুৱাম বুলি। ঢকৰেচ বাতিটোৰ ভিতৰত দেখোন চেণ্ডেল আহিবা। মেক্সে খাবা নৰা বস্তু চেণ্ডেলহে দিলাক না তোহাক। খা চেণ্ডেল বাটে খা পুৰা। নাকমান চচ ঢালিলো ভাল লাগব খাই। তোৰ এই কুকুৰে মুদা পাৰ্টি বুলি জানলি মই নাইলো গৈয়ে মুদ পাও একে। ভাই সিদিনা আমাক কম পাৰ্টি দিয়া নাছিলি দে। পাৰ্টিটো পিছে কেনে লাগছে তোহাৰ? ভাই সিদিনা পাৰ্টি খাই অৱস্থা ৰাস্তাতে ওলাই গৈছে মোৰ। কি কয় বগামুৰা, তেনেহলে কিন্তু তোক কম খানাই। খাইছো দে তোৰা সেই 2 নম্বৰী চেণ্ডেল যোৰা। দে ভাই যাওঁ আৰু গধূলি হ'ল দেখোন। দে যাং কানাই পাৰ কৰা হে বেলি পৰিল চালত। চালত নহয় ছায়া। তইও মুঠতে আমাৰ গ্ৰুপৰ এটা হাত কেঁচৰা ছিংগাৰে।